বহুত দিনৰ পৰা এটা ভিডিঅ'ৰ ৰিকুৱেষ্ট আহি আছে যে মাইকী মানুহে নিজৰ গিৰিয়েকৰ পইচাৰ মূল্য কিয় বুজি নাপায়। য'তে ত'তে পইচা খৰচ কৰে, ইমান কষ্টৰে কামানি কৰি আনি দিও সেই পইচাটো জমা নকৰে, যিমান দিও সিমানেই খৰচ কৰে। ইয়াত মই কেইটামান কথা কম, বিশেষকৈ সেইসকল বোৱাৰী যিসকলে নিজৰ গিৰিয়েকৰ পইচা উধাই মুধাই খৰচ কৰে, য'তে ত'তে খৰচ কৰে। সেই পইচাকেইটা ঘটিবৰ বাবে তোমাৰ স্বামীয়ে নিজৰ মগজু বিক্ৰী কৰিছে, সেই পইচাকেইটা ঘটিবৰ বাবে তোমাৰ স্বামীয়ে নিজৰ শিক্ষা বিক্ৰী কৰিছে, নিজৰ জ্ঞান বিক্ৰী কৰিছে। সেই পইচাকেইটা ঘটিবৰ বাবে তোমাৰ স্বামীয়ে শাৰীৰিক শক্তি বিক্ৰী কৰিছে। সেই পইচাকেইটা ঘটিবৰ বাবে তোমাৰ স্বামীয়ে নিজৰ ঘৰতে আলহী হৈ পৰিছে। সেই পইচাকেইটা ঘটিবৰ বাবে তোমাৰ স্বামীয়ে মানুহৰ কথা শুনিছে, গালি শুনিছে, নিজৰ ঘৰৰ আৰাম এৰি থৈ বাহিৰত আহিছে, ৰ'দত খাটিছে, তাৰ পাছত দুটকা পইচা তেওঁ কামানি কৰি নিছে। সেই পইচাকেইটা যদি গোটোৱাৰ সলনি তুমি খৰচ কৰা, মইতো কোৱা নাই খৰচ নকৰিবা, খৰচ কৰা, কিন্তু খৰচৰ এটা সীমা থাকিব লাগে। নিজৰ স্বামীজনৰ দুখ কষ্ট অলপ বুজিব লাগে। তেওঁ কামানি তেওঁৰ বাবে কৰা নাই, তেওঁ কামানি তোমাৰ বাবে কৰিছে, তোমাৰ সন্তানৰ বাবে কৰিছে, তেওঁ কামানি পৰিয়ালৰ বাবে কৰিছে। এই কথাটো তুমি বুজিব লাগিব। মোৰ স্বামীয়ে ঘটিছে, মই খৰচ কৰিমেই, এইটো ভাবিলে নহব। এদিন ৰাস্তাত ওলাই চোৱা, শুদ্ধ পথত থাকি পইচা ঘটি চোৱা, নিজৰ পইচাখিনি পৰিয়ালৰ নামত খৰচ কৰি চোৱা, তাৰ পাছত বুজিবা তুমি স্বামীৰ পইচাৰ মূল্য কিমান। তাৰ পাছত বুজিবা তুমি এজন পুৰুষে পইচা কেনেকৈ ঘটে। তাৰ পাছত বুজিবা তুমি এজন পুৰুষে পইচা ঘটিবলৈ কিমান কষ্ট কৰিব লাগে। তাৰ পাছত বুজিবা তুমি এজন পুৰুষে পইচা ঘটিবলৈ কিমান বেসন্মান হ'ব লাগে, কিমান গালি শুনিব লাগে। যেতিয়া তুমি কামানি কৰিব যাবা, তেতিয়াহে তোমাৰ অনুভৱ হ'ব যে এজন স্বামীয়ে পইচা কিদৰে ঘটি আনে। কথাখিনি কিন্তু গাত লাগিব পাৰে, বেয়া পাই লাভ নাই। যিটো শুদ্ধ, যিটো ভাল, সেইটোৱে চামচুলে কবই, লাগিলে সেইটো ল'ৰাই হওক, লাগিলে ছোৱালীয়ে হওক। ধন্যবাদ।